নমস্কাৰ বন্ধুবৰ্গ, আপোনাক টেক সেৱা টেক চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু, আজিৰ ভিডিঅ'টোৰ মাধ্যমে হোৱাটছআপৰ কেইবাটাও ট্ৰিক্স আৰু চিক্ৰেট ছেটিংছৰ বিষয়ে মই আপোনাক জনাবলৈ গৈ আছোঁ। আপোনাক এই ভিডিঅ'টোৰ মাধ্যমে দেখাবলৈ গৈ আছোঁ আৰু আপুনি সেই ভিডিঅ'টো শেষলৈ চাই থাকক। এই ট্ৰিক্সকেইটা জানিলে আপুনি হোৱাটছআপটো খুব সহজে চলাব পাৰিব আৰু ইয়াৰ পৰা বহুখিনি আপুনি উপকৃত হ'ব পাৰিব। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰি নাপাহৰিব। আৰু এতিয়াও যদি এই দেশ সেৱা টেক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু, হোৱাটছআপৰ যিকেইটা ট্ৰিক্স তথা ছেটিংছৰ বিষয়ে মই আপোনাক ক'বলৈ গৈ আছোঁ। তাৰ প্ৰথমটো যিটো ট্ৰিক্স হৈ গ'ল যে চাওক, কোনো ফ্ৰেণ্ডক যদি আপুনি আপোনাৰ হোৱাটছআপৰ স্ক্ৰীনৰ টপ লিষ্টত আপুনি ৰাখিব বিচাৰে তেতিয়াহ'লে এনেকৈ পিন কৰি কিনি আপুনি তেখেতলোকক হোৱাটছআপৰ টপ লিষ্টত আপুনি ৰাখিব পাৰে। তেখেতলোকে মেছেজ পঠিয়ালেও নপঠিয়ালেও আন কোনোবাই যদি মেছেজ পঠিয়ায় তেখেতলোকৰ তলতহে শ্ব' কৰিব। ঠিক আছে, তো মই তেনেকৈ পিন কৰি ৰাখিছোঁ। আৰু এটা মই আপোনাক কৰি দেখুৱাইছোঁ। ধৰি লওক, এই যিজন মোৰ ফ্ৰেণ্ড, এইজন কেইবাজনো ফ্ৰেণ্ডৰ তলত তেখেতৰ নামটো দেখাই আছে। তো তেখেতক এতিয়া মই পিন কৰি কিনি একেবাৰে টপ লিষ্টত লৈ যাব পাৰোঁ। এতিয়া আপুনি তাক কৰিবলৈ হ'লে আপুনি প্ৰথমে ছিলেক্ট কৰিলে। ছিলেক্ট কৰাৰ লগে লগে ওপৰত দেখিব কেইবাটাও অপশ্যন আহি যায়। ঠিক আছে, তাৰে যিটো ফাৰ্ষ্ট যিটো অপশ্যন আছে তাত আপুনি পিন কৰক। তেখেত আপোনাৰ টপ লিষ্টত গুচি গ'ল। ঠিক আছে, তেখেতলোকক আকৌ আপুনি আনপিনো কৰিব পাৰে। আনপিন কৰি দিয়াৰ লগে লগে আকৌ নিজৰ জেগাত গুচি যাব। তাৰ কাৰণে আপুনি ছিলেক্ট কৰিলে প্ৰথমে, তাৰপিছত আনপিন কৰিলে। ঠিক আছে, তো নেক্সট যিটো ট্ৰিক্স হ'ল, যদি আপুনি কোনো ফ্ৰেণ্ডক মেছেজ পঠিয়াব বিচাৰে আৰু যিটো ৱৰ্ড আপুনি পঠিয়াব বিচাৰে বা যিটো শব্দ আপুনি পঠিয়াব বিচাৰে সেই শব্দটো যদি মোটা বোল্ডত আপুনি শব্দটো পঠিয়াব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথমতে ইয়াত ষ্টাৰ মাৰক। তাৰপিছত যিটো শব্দ লিখিবলৈ আছে যেনেকৈ ৱল, ঠিক আছে, এইটো লিখিলোঁ। তাৰপাছত আপুনি পুনৰ ইয়াত ষ্টাৰ কৰি দিয়ক। এই দেখিলে বোল হৈ গ'ল। তাৰপিছত আপুনি চেণ্ড কৰি দিলে। নেক্সট, কোনো ৱৰ্ড যদি আপুনি ইটালিক কৰিব বিচাৰে, তো ইটালিক কৰিবৰ কাৰণে আপোনাৰ ইয়াত প্ৰথমতে এড্ৰেছ দিলে, তাৰপাছত যি লিখিব আছে যেনেকৈ ৱৰ্ল্ডে লিখিলোঁ। ঠিক আছে, তাৰপিছত পুনৰ আপুনি টেষ্ট দি দিলে। এলেক্সা ইটালিক হৈ গ'ল। মই আপোনাৰ স্ক্ৰীণত দেখাই দিছোঁ। এইটো বোল্ড হৈছে আৰু এইটো ইটালিক হৈছে। 4 নম্বৰ ট্ৰিকটো হ'ল, কোনো শব্দক যদি শব্দটোৰ মধ্যভাগত কাটি বন্ধুলৈ চেণ্ড কৰিব বিচাৰে, তাৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব এই চিনডালত। তাৰ পৰা ধৰি লওক শব্দটো মই লিখিলোঁ। নেক্সট আকৌ এই চিনডাল দি দিলোঁ। তাৰপিছত দেখিব শব্দটোৰ চেণ্টাৰত অৰ্থাৎ মধ্যভাগত এনেকৈ কটা আহি যাব। তাৰপিছত আপুনি চেণ্ড কৰিব পাৰে। নেক্সট আপোনাৰ যিটো ট্ৰিক্সৰ বিষয়ে মই ক'ব গৈ আছোঁ সেইটো হ'ল ষ্টেটাছৰ সম্বন্ধত। কেতিয়াবা এনেকুৱা হয় আপোনাৰ ষ্টেটাছটো এজন নিৰ্দিষ্ট ব্যক্তিকহে আপুনি দেখাব বিচাৰে। তাৰ কাৰণে আপুনি এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত এই একাউণ্টছত ক্লিক কৰিব। তাৰপাছত প্ৰাইভেচিত আহিব। তাৰপিছত ইয়াত দেখিছে ষ্টেটাছ আছে আৰু ইয়াত মাই ষ্টেটাছত আপুনি ক্লিক কৰক। তাৰপাছত দেখিব ইয়াত হু কেন চি মাই ষ্টেটাছ আপডেটছ। ইয়াত 3টা অপশ্যন আছে। মাই কণ্টেক্টছ আছে, মাই কণ্টেক্ট একচেপ্ট আছে আৰু অনলি শ্বেয়াৰ উইথ আছে। তো তাৰ কাৰণে আপুনি অনলি শ্বেয়াৰ উইথ বুটানত ক্লিক কৰিব লাগিব। তাৰপিছত যিজন বন্ধুৰ সৈতে আপুনি ষ্টেটাছ শ্বেয়াৰ কৰিব বিচাৰিছে প্ৰতিটো কণ্টেক্টৰ অপজিটত এটা বুটান আছে, তাত আপুনি ক্লিক কৰিব লাগিব। ঠিক আছে, ধৰি লওক মই তেখেতক মোৰ ষ্টেটাছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তাৰপাছত আপোনাৰ এই ব্লু ট্ৰিকত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি এই ডানত ক্লিক কৰি দিব। ঠিক আছে,
এই ডানত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিব ওৱান কণ্টেক্ট ছিলেক্টেড, অৰ্থাৎ আপোনাৰ কণ্টেক্ট লিষ্টত থকা এজনেহে মাত্ৰ আপোনাৰ ষ্টেটাছ চাব পাৰিব। তাৰপাছত আকৌ যদি পুনৰ আগৰ দৰে আপোনাৰ ষ্টেটাছ সেইটো ছেটিং কৰিব বিচাৰিছে, আপুনি ষ্টেটাছত ক্লিক কৰক। ক্লিক কৰাৰ পিছত তেখেতক যদি আপুনি উলিয়াই দিব বিচাৰে ইয়াত ক্লিক কৰক, অ'কে কৰক। তাৰপিছত নেক্সট আকৌ মাই কণ্টেক্টছত যাওক, তাৰপিছত ইয়াত আপুনি ডান কৰি দিব। তো ডান কৰি দিলে এতিয়া দেখিব আকৌ ষ্টেটাছত চাওক মাই কণ্টেক্টছ বুলি আহি গ'ল, অৰ্থাৎ আপোনাৰ কণ্টেক্টছত হোৱাটছআপ কণ্টেক্টছত যিমান ফ্ৰেণ্ড আছে সকলোৱে আপোনাৰ ষ্টেটাছ চাব পাৰিব। নম্বৰ 6 ছেটিংছটো খুব ইণ্টাৰেষ্টিং। কেতিয়াবা বন্ধুৱে মেছেজ পঠিওৱাৰ পিছত তেখেতে আমি মেছেজটো চালোঁ বুলি গম পোৱাটো নিবিচাৰোঁ। তাৰ কাৰণে এই 3 ডটত ক্লিক কৰক। 3 ডটত ক্লিক কৰাৰ লগে লগে ছেটিংছত যাওক, মাই একাউণ্টছত ক্লিক কৰক, প্ৰাইভেচিত আহক। তাৰপিছত ইয়াত দেখিব ৰিড ৰিচিপ্ট, ইয়াক যদি এনেকৈ এনাবল কৰি থোৱা আছে তাক আপুনি টাৰ্ণ অফ কৰি দিব। তেতিয়া কি হ'ব, আপুনি পঢ়িবলগীয়া যিকেইটা মেছেজ সেইকেইটা পঢ়ি ল'ব পাৰে, আৰু পঢ়িলেও আপোনাৰ ফ্ৰেণ্ডৰ হোৱাটছআপ স্ক্ৰীণত ব্লু টিক আহি নাযায়, মানে আপোনাৰ ফ্ৰেণ্ডে আপুনি যে মেছেজকেইটা পঢ়িলে সেইটো তেখেতে গম নাপায়। নেক্সট যিটো ট্ৰিক হৈছে, ধৰি লওক কেতিয়াবা এনেকুৱা হয় আপুনি আপোনাৰ ফ্ৰেণ্ডলৈ মেছেজ পঠিয়াই আছে, তেখেতে পঢ়া নাই। কথা হ'ল অলৰেডি তেখেতে আপোনাৰ মেছেজকেইটা পঢ়িছে। ইয়াৰ আগৰ ট্ৰিক্সত যিটো ক'লোঁ যে তেখেতে ৰিড ৰিচিপ্টছত গৈ কিনি বুটামটো টাৰ্ণ অফ কৰি থৈছে, যাৰ কাৰণে তেখেতে মেছেজ পঢ়িলেও আপোনাৰ তাত ব্লু টিক আহি নাযায়। তো গতিকে তেতিয়া আপুনি কি কৰিব? উত্তম উপায় আছে কি, এটা ভইচ মেছেজ পঠিয়াই দিব, আৰু পঠিয়াই দিয়াৰ লগে লগে তেওঁ যদি মেছেজটো পঢ়ি লয় তেতিয়া আপোনাৰ তাত ব্লু টিক আহি যাব, আৰু তেতিয়া আপুনি বুজি পাব যে অলৰেডি তেখেতে আপোনাৰ আগৰ মেছেজকেইটাও পঢ়িছে, নহ'লে পিছৰ এই যিটো ভইচ মেছেজ আছিলে সেই ভইচ মেছেজটো তেখেতে নিশ্চয় নশুনিলেহেঁতেন। আৰু ইয়াৰ পিছৰ ট্ৰিকটো হ'ল, মানে যদি আপোনাৰ ফ্ৰেণ্ডে এতিয়া আপোনাৰ ট্ৰিকটো ইউজ কৰে, মানে আপোনাৰ টাৰ্ণ অফ কৰি আপুনি মেছেজখিনি পঢ়ি ল'লে, কিন্তু তেখেতে যদি এটা ভইচ মেছেজ পঠিয়াই আপোনালৈ, তেতিয়া আপুনি কি কৰিব? তাৰ কাৰণে আপোনাৰ এটা উত্তম উপায় আছে। সেই যিটো মেছেজ ভইচ মেছেজ, সেই ভইচ মেছেজটো আপুনি ছিলেক্ট কৰক। ধৰি লওক এইটো ভইচ মেছেজ কৰাৰ পিছত আপুনি মেছেজটো আপোনাৰ যিকোনো এজন বন্ধুলৈ মেছেজটো ফৰৱাৰ্ড কৰি দিয়ক, আৰু ফৰৱাৰ্ড কৰি দিয়াৰ পিছত এতিয়া মেছেজটো এনেকৈ আহি যাব। ঠিক আছে, এই মেছেজটো আহি যোৱাৰ পিছত আপুনি মেছেজটো শুনি কিনি ডিলিট কৰি দিয়ক, আৰু যদি একো অসুবিধা নাপায় তেতিয়া আপুনি ৰাখিও দিব পাৰে। এই 9 নম্বৰৰ যিটো ছেটিংছ হয় সেইটো খুবেই প্ৰয়োজনীয়। ধৰি লওক আপুনি বহুত বিজি আছে, তেনে সময়তে আপোনালৈ বহুতো মেছেজ আহিছে, আৰু সেই মেছেজকেইটা সেই সময়ত আপোনাৰ পঢ়িবৰ কাৰণে একেবাৰে সময় নাই, আৰু তাৰ কাৰণে আপুনি সেই যিকেইটা দৰকাৰী মেছেজ সেইকেইটা আপুনি চালে, আৰু চাই কিনি তাক আপুনি বুক মাৰ্ক কৰি ৰাখিব পাৰে, আৰু পিছত যেতিয়া সময় পায় তেতিয়া আপুনি সেই মেছেজটো উলিয়াই কিনি আপুনি পঢ়ি ল'ব পাৰে। আৰু বুক মাৰ্ক কৰিবৰ কাৰণে ধৰি লওক এই মেছেজটো মোৰ খুব প্ৰয়োজনীয়, আৰু ইয়াক এতিয়া মই বুক মাৰ্ক কৰিবলৈ ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পিছত ওপৰত দেখিবা কেইবাটাও অপশ্যন আহিছে, তাত আপোনাৰ যিটো ষ্টাৰ আছে সেই ষ্টাৰত ক্লিক কৰিলে ই কি হৈ যাব, ই বুক মাৰ্ক হৈ যাব। তাৰপিছত বেক কৰি এই 3 ডটত ক্লিক কৰিলে দেখিব ইয়াত ষ্টাৰ্ট মেছেজ বুলি আহিছে। তো ইয়াত এতিয়া ক্লিক কৰক। তাৰপিছত যিটো মেছেজ বুক মাৰ্ক কৰা হৈছিলে সেই মেছেজটো ওলাই গ'ল, আৰু পঢ়ি হোৱাৰ পিছত ইয়াক যদি আপুনি ৰাখিব বিচাৰে ইয়াত গৈ ব্ৰেক কৰি দিলে হৈ গ'ল। আৰু যদি ইয়াক আপুনি ডিলিট কৰিবলৈ হয় বা ষ্টাৰ্ট মেছেজৰ পৰা বাহিৰ কৰিবলৈ হয় তেতিয়া আপুনি ছিলেক্ট কৰক। ছিলেক্ট কৰাৰ লগে লগে দেখিছে ইয়াত কেইবাটাও অপশ্যন আহিছে। যদি ইয়াক ডিলিট কৰিবলৈ হয় তাই এইটো অপশ্যনত যাব, আৰু যদি ইয়াক ষ্টাৰ্ট মেছেজৰ পৰা বাহিৰ কৰিবলৈ হয় তেতিয়া এইটো অপশ্যনত গুচি গ'লেই আপুনি কি হ'ব, হৈ যাব। এতিয়া মই ইয়াৰ পৰা ধৰি লওক ডিলিট কৰি দিম, তো ডিলিট কৰি দিলোঁ। ঠিক আছে, তাৰপিছত আপুনি বেক হৈ গ'ল। এনেদৰে যিকোনো মিডিয়া ফাইল বা ডকুমেণ্ট ফাইল বুক মাৰ্ক কৰি ৰাখিব পাৰে। অন্তিম তথা শেষৰ যিটো ট্ৰিক্স বা ছেটিংছৰ বিষয়ে মই আপোনাক
দেখাবলৈ গৈ আছে যদিহে আপোনাক কোনো ফ্ৰেণ্ডে ব্লক কৰি ৰাখিছে সেই কথাটো আপুনি কিদৰে গম পাব বা তাক আপুনি কেনেকৈ জানিব যে আপোনাৰ ফ্ৰেণ্ডজনে আপোনাক ব্লক কৰি ৰাখিছে তাৰ কাৰণে আপুনি এই থ্ৰী ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত নিউ গ্ৰুপত যাব তাৰপাছত যিজন বন্ধুৱে আপোনাক ব্লক কৰি ৰাখিছে বুলি অৰ্থাৎ আপুনি সন্দেহাতীত তো সেইজন বন্ধুক আপুনি চিলেক্ট কৰিব ধৰি লওক মই তেখেতক চিলেক্ট কৰিলোঁ এতিয়া আপোনাৰ এই ব্লু ট্ৰিকত ক্লিক কৰিব তো ইয়াত ক্লিক কৰাৰ লগে লগে এতিয়া দেখিব এইটো ইণ্টাৰফেচ আহি যাব আৰু এই ইণ্টাৰফেচত আপুনি আপোনাৰ গ্ৰুপটোৰ যিকোনো এটা নাম দিব ধৰি লওক ABC নাম দিলোঁ তাৰপিছত আপোনাৰ এই ব্লু ট্ৰিকত ক্লিক কৰিব ক্লিক কৰিলোঁ এতিয়া এই ABC গ্ৰুপটো মই ক্ৰিয়েট কৰিলোঁ বুলি দেখুৱাইছে তাৰপিছত কৰিম থ্ৰী ডটত ক্লিক কৰি কিনি গ্ৰুপ ইনফোত যাম তাৰপৰা চাম যে ইয়াত দেখা আছে 2 পাৰ্টিচিপেণ্ট অৰ্থাৎ মই যিটো গ্ৰুপ ইয়াত বনালোঁ তাত আপোনাৰ 2জন ফ্ৰেণ্ডে জইন হৈছে মানে নিজে এজন আৰু যাক এড কৰিছোঁ তেখেত আৰু ইয়াৰ পৰা মই এটা কথা বুজি পালোঁ যে তেখেতে মোক ব্লক কৰি ৰখা নাই তেখেত এই গ্ৰুপত এড হৈছে আৰু যদি গ্ৰুপত এড নহ'লহেঁতেন তেতিয়া বুজি পালোঁহেঁতেন তেখেতে মোক ব্লক কৰি ৰাখিছে তাৰপাছত কি কৰিম গ্ৰুপৰ পৰা তেওঁক বাহিৰ কৰি দিম কাৰণ এই গ্ৰুপটো এটা টেষ্টিঙৰ কাৰণে ব্লক কৰিছে নাই সেইটো চাবৰ কাৰণে খুলিছিলোঁ গতিকে গ্ৰুপটোৰ কোনো প্ৰয়োজন নাই গতিকে ইয়াত মই ইয়াৰ পৰা এতিয়া বাহিৰ হৈ যাম তাৰপিছত নিজেও ইয়াৰ পৰা বাহিৰ হৈ যাম এক্সিট গ্ৰুপ আহিলে এক্সিট কৰি দিলোঁ তাৰপিছত ডিলিট গ্ৰুপ ঠিক আছে গ্ৰুপটো মই ডিলিট কৰি দিলোঁ তো এনেকৈয়ে আমি ব্লক কৰিছে নাই সেই কথাটো আমি জানিব পাৰোঁ তো ধন্যবাদ আপুনি ভালে থাকক সুখে থাকক জয় হিন্দ জয় আই অসম